নমস্কাৰ বন্ধুসকল, আপোনালোকক কোডেড ইনইকুৱেলিটিৰ দ্বিতীয়টো ভিডিঅ'লৈ স্বাগত জনাইছোঁ। যিহেতু আপোনালোকে ইন্ট্ৰডাকশ্যন পাৰ্টটো মই পঢ়ালোঁ, সেইটো চাগে আপোনালোকে নিশ্চয় বুজি পালে, আৰু সেই ওপৰত ভিত্তি কৰি আজি কুৱেশ্যনখিনি কৰিব লৈছোঁ ইন্ট্ৰডাকশ্যনটোৰ ওপৰত ভিত্তি কৰিয়ে। সেইকাৰণে যদি প্ৰথম মোৰ চেনেলটো আহিছে চাবলৈ আপোনালোকে ইন্ট্ৰডাকশ্যন পাৰ্টটো পঢ়ি ল'ব, তেতিয়া এই চেপ্টাৰটো ভালকৈ বুজি পাব। এতিয়া মই আগৰখিনি নকওঁ বেছিকৈ, কাৰণ আগৰ চেপ্টাৰটো আপোনালোকক বুজাইছোৱে। গতিকে আপোনাক আহক এতিয়া আমি আজি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো চাওঁ। আৰু এটা কথা মন কৰিব, সদায় এনেকুৱা ইনইকুৱেলিটি কুৱেশ্যনবিলাকত সদায় এনেকৈ 5টা অপশ্যন থাকে। ইফ ফাৰ্ষ্ট কনক্লুজনটো এনেকৈ ধৰক এটা ষ্টেটমেণ্ট থাকিব, এটা আপোনাৰ কনক্লুজন থাকিব। প্ৰথম ষ্টেটমেণ্টটো শুদ্ধ হ'লে লিখিব ফাৰ্ষ্ট কনক্লুজনটো, অনলি ছেকেণ্ড কনক্লুজনটো, আইদাৰ ফাৰ্ষ্ট অৰ ছেকেণ্ড কনক্লুজনটো, নাইদাৰ ফাৰ্ষ্ট নৰ ছেকেণ্ড কনক্লুজনটো, আৰু পাঁচটো বোথ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কনক্লুজনটো, বা উল্টা পুল্টা কৰি দিব পাৰে, বহুতটো আগতো দি দিব পাৰে। কিন্তু এই 5টা অপশ্যনে আপোনালোকক দিব। সেই 5টা অপশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকে এনচাৰ কৰিব লাগিব। আহক এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আমি ভুমুকি মাৰোঁ। প্ৰথম কুৱেশ্যন দিছে আপোনালোকক এম গ্ৰেটাৰ দেন অ' গ্ৰেটাৰ দেন পি গ্ৰেটাৰ দেন কিউ। ইয়াত কনক্লুজন কি দিছে আপোনালোকক চব ভালকৈ। আগতে সেই বস্তুখিনি ধুনীয়াকৈ শিকাই দিছোঁ আপোনালোকক মই। এম গ্ৰেটাৰ দেন অ' এইটোতো ফ'ল' কৰিছে আপোনালোকক ধুনীয়াকৈ। আপোনালোকে ধুনীয়াকৈ ফ'ল' কৰিছে নাই আপোনালোকক? তেতিয়া এইটো হয় শুদ্ধ, এইটো ৰাইট। আৰু ছেকেণ্ডটো কি দিছে? কিউ লেছ দেন অ'। দেখিছে কিউ লেছ দেন অ', মানে অ'টো ডাঙৰ, অ'টোতকৈ ডাঙৰ পিটো যদি কিতকৈ ডাঙৰ হয় অবভিয়াছলি কিউটো সৰু হ'বই। এতিয়া ইয়াত কোনটো হ'ব তেতিয়াহ'লে? এই 5 নম্বৰটো, বোথ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কনক্লুজনটো। এনচাৰ হ'ব বোথ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কনক্লুজন ট্ৰু। এতিয়া আহক আমি দ্বিতীয়টোলৈ চাওঁ। এতিয়া লাহে লাহে লেভেলবিলাক টান কৰি লাহে লাহে গৈছে, আপোনালোকৰ একো প্ৰব্লেম নোহোৱাকৈ। 2 নম্বৰটো কি দিছে আপোনালোকক? এইবিলাক চিম্বলটো মই আগতে দেখুৱাইছিলোঁ আপোনালোকক, কি বুজায় কি নুবুজায়। এ গ্ৰেটাৰ দেন বি গ্ৰেটাৰ দেন চি। অপশ্যন আপোনালোকৰ আগৰকেইটাই থাকিব, এই 5টা আছিলে যে, এই 5টাই থাকিব। মই লিখা নাই বাৰে প্ৰতি, আপোনালোকে মই স্ক্ৰীনশ্বট বা লিখি ল'ব। এ গ্ৰেটাৰ দেন বি গ্ৰেটাৰ দেন চি কি দিছে? এ লেছ দেন ইকুৱেল টু তাৰপৰত কটা আছিল বি, তাৰমানে এ সৰু বা ইকুৱেল নহয়, তেতিয়া এই ডাঙৰ হ'ব। কথাটো আপোনালোকে বুজি পাইছে নাই? সেইটো হিডেন, ইয়াৰ হিডেন পাৰ্টটো কি আপোনাৰ? এইটোতো হয়, সেইটোতো এ বিতকৈ ডাঙৰ, এইটো নহয় জানো? এ বিতকৈ ডাঙৰ হ'লে এ সৰু হ'ব বা ইকুৱেল হ'ব নোৱাৰিব। এ গ্ৰেটাৰ দেন বি ইয়াত আছে নাই? আছে, এইটো শুদ্ধ। ঠিক তেনেদৰে 2 নম্বৰটো আপোনাক কি বুজাইছে? 2 নম্বৰটোৱে কৈছে যে বি সৰু, বি লেছ দেন এ কথা দিছে, তাৰমানে বি ডাঙৰ এতকৈ। বি ডাঙৰ জানো এতকৈ? বিটো ডাঙৰ এতকৈ নহয়, তাৰমানে এইটো বুজাইছে ন। যদি বিটো সৰু নহয়, বি ডাঙৰ হ'ব, বি গ্ৰেটাৰ দেন এইটো বুজাইছে ইয়াত। তেতিয়াহ'লে কি বুজাব আপোনালোকে? তেতিয়াহ'লে বি ডাঙৰ জানো? বিটো ইয়াত সৰুহে দেখুৱাইছে, তেতিয়াহ'লে এইটো ভুল। তেতিয়া ইয়াত হ'ব অনলি ফাৰ্ষ্ট বোলে। এইখিনি বস্তু কেনেকৈ উলিয়াম আগৰ আপোনালোকক ইন্ট্ৰডাকশ্যনটো শিকাইছোঁ, কাৰণে এইটো চাই ল'ব। অনলি ফাৰ্ষ্ট অনলি ফাৰ্ষ্ট বল। তেতিয়াহ'লে আপোনালোকৰ এতিয়া আহক 3 নম্বৰ যিটো ষ্টেটমেণ্ট, 3 নম্বৰ ষ্টেটমেণ্টলৈ আগবাঢ়োঁ। তিন নম্বৰটো আপোনালোকক ধুনীয়াকৈ ইয়াত দেখুৱাই দিছে যে লেছ দেন ইকুৱেল টু তাৰ কটা এম গ্ৰেটাৰ দেন পি। কনক্লুজন কি দিছে আপোনালোকক? ভালকৈ মন কৰিব আপোনালোকে। যে গ্ৰেটাৰ দেন পি, এইটো মানে আপোনালোকৰ এইটো নহয় জানো? কথা বুজিছে নাই আপোনালোকক? বস্তুটো ভালকৈ যদি আপোনালোকক দেখুৱাবলৈ হয়, মই ইয়াত যোনটো মানে হিডেন ষ্টেটমেণ্টটো হিডেন পাৰ্টটো এইটোৱে নহয় জানো? আপোনালোকৰ হিডেন পাৰ্টটো ইয়াৰ যে যদি সৰু আৰু সমান নহয়, যেতিয়া ডাঙৰ হ'ব এমতকৈ, এইটো দিয়ে থোৱা আছে। তেতিয়া জে গ্ৰেটাৰ দেন পি হ'ল নাই চাবলৈ গ'লে আপোনালোকক? জে গ্ৰেটাৰ দেন পি এইটো ফ'ল' কৰিব, আৰু পি লেছ দেন এম হ'ল ফ'ল' কৰিব। সেই তেনেকৈ হিডেন পাৰ্টটো আপোনালোকে যেতিয়া গম পাই যায়, একদম সহজ হ'ব কুৱেশ্যনটো। ই যেনেকৈ হ'ব বোথ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ফ'ল'। নিশ্চয় আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিছে। তেনেকৈ আমি 4 নম্বৰ ষ্টেটমেণ্টলৈ এতিয়া আগবাঢ়িম।
4 নম্বৰত কি দিছে আপোনালোকক এতিয়া আমি এইটো দেখিলোঁ নহয় হিডেন পাৰ্টটো আমি ইয়াত লিখি লৈ ল'ম লিখাকৈ হয় কিন্তু আপোনালোকে সুবিধা হ'বৰ কাৰণে নিজে লিখি ল'ব পাৰে কিন্তু সোনকালে এইটো কৰিব লাগিব আপোনালোকে এক্সামত a less than not equal to b তেতিয়া a greater than b হ'ব greater than c greater than এইটোতো c যদি সৰু আৰু ডাঙৰ আছে সিটো ডাঙৰ সৰু আৰু ইকুৱেল নহয় সিটো ডাঙৰ হ'ব d equal to আগতে আপোনালোকক মই এইটো শিকাই দিছিলোঁ ধুনীয়াকৈ যদি d এনেকৈ ইকুৱেলশ্যন দিয়া থাকে দুইটা একে অৰ্থই বুজায় তেতিয়া আমি এতিয়া কনক্লুজনখিনি ইয়াৰ এটা কুৱেশ্যনটা ধেৰ বুজিব পৰাকৈ আপোনালোকক কনক্লুজন দেখুৱাই দিছোঁ এই কনক্লুজনখিনি আপোনালোকে ধুনীয়াকৈ ইয়াত বুজিব পাৰিব যেনেকৈ ইয়াত কি দিছে এতিয়া a greater than e ইয়াত চব a greater than e হয় a greater than নামত ই হয় a greater than d d is equal to e কাৰণ চিম্বলটো ফ'ল' কৰি গৈ আছে দেখিছে নাই আপোনালোকৰ greater than b b greater than c c greater than এইকাৰণে এইটো শুদ্ধ e less than a e less than a এইটো চৰি এইটো কুৱেশ্যন এইটোহে তেতিয়া 2 নম্বৰ b greater than d হয় b greater than d b greater than d তেতিয়া কি হ'ব ইয়াত বোথ ফ'ল'জ কৰিব বোথ 1 and 2 এই দুইটা ফ'ল' কৰিব প্ৰথম এটো কাৰণে বি টোলৈ চাওঁ আহক বিটো ই লেছ দেন এ শুদ্ধ দেখিছে আপোনাৰ ডি মানে ই ডি যদি সৰু হয় ইও সৰু হ'ব ই লেছ দেন এ তাক ডি লেছ দেন এ চক ডি লেছ দেন এ ডিও লেছ দেন হ'ব এইটোতো বোথ কনক্লুজন ট্ৰু ইয়াতো বোথ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কনক্লুজন ইয়াত ট্ৰু হ'ব এতিয়া চিলৈ আহক আপোনালোকে যদি আমি চিত চাওঁ বি গ্ৰেটাৰ দেন ই বি গ্ৰেটাৰ দেন ই হৈছে কাৰণ ডি যদি হয় ডি গ্ৰেটাৰ দেন ই ডি গ্ৰেটাৰ দেন ই হৈছে আপোনালোকে নিজে চাওক ডিটো সৰু এইতকৈ এইটো চবকৈ ডাঙৰ তেতিয়া ডি গ্ৰেটাৰ দেন এইটো ভুল হ'ব তেতিয়া ইয়াত কি হ'ব অনলি ফাৰ্ষ্ট ষ্টেটমেণ্ট কনক্লুজন ফ'ল'জ তেতিয়া আপোনালোকৰ এতিয়া ডিটোলৈ আহিছোঁ 4 নম্বৰটোলৈ এ লেছ দেন ইকুৱেল টু কাটাচিন নট ইকুৱেল টু চি তেতিয়াহ'লে এ গ্ৰেটাৰ দেন চি হ'ব নাই বাৰু মানে হিডেন পাৰ্টটোৰ কথা কৈছোঁ মই এ গ্ৰেটাৰ দেন চি হয় নাই এ গ্ৰেটাৰ দেন চি তেতিয়াহ'লে আপোনালোকৰ এইটো শুদ্ধ বি লেছ দেন ইকুৱেল টু কটাচিন ই তেতিয়াহ'লে বি গ্ৰেটাৰ দেন ই আকৌ সেইটো বুজাইছে তেতিয়া এইটো শুদ্ধ তেতিয়াহ'লে বোথ 1 and 2 কনক্লুজন আপোনালোকক ফ'ল' কৰিব আহক তেতিয়া আমি এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ এতিয়া আহক আমি 5 নম্বৰ ষ্টেটমেণ্টটোলৈ ফ'ল' কৰোঁ ষ্টেটমেণ্টটোত কি কৈছে 5 নম্বৰ আপোনালোকৰ ইয়াত কথা এটা মন কৰিব ইয়াত আপোনালোকৰ ইয়াত চিম্বলটো সলনি হৈছে আকৌ এ গ্ৰেটাৰ দেন ইকুৱেল টু বি বি গ্ৰেটাৰ দেন চি চি ইকুৱেল টু ডি ডি গ্ৰেটাৰ দেন ইকুৱেল টু ই লেছ দেন এফ লেছ দেন ইকুৱেল টু জি এইডোখৰতে আপোনাৰ ষ্টেটমেণ্টটো ভাগ হৈছে ইয়াতে তেনেকৈ চিন্তা দি মনত ৰাখি ল'ব আপোনালোকে এতিয়া এই কনক্লুজনখিনি কৰিলেই আপোনাৰ যথেষ্টখিনি আপোনালোকৰ যি মানে কনফিউজন লাগি আছে সেইখিনি ঠিক হ'ব আপোনালোকৰ ইয়াত আপোনালোকক কি দিছে এ গ্ৰেটাৰ দেন বি হয় জানো কথাটো মন কৰিব আপোনালোকে এ গ্ৰেটাৰ দেন বি হয় জানো এ গ্ৰেটাৰ দেন বি গ্ৰেটাৰ দেন ইকুৱেল টুহে বি আমি ইয়াত কিমান 50%হে শুদ্ধ হৈ আছোঁ যদি ইয়াত আইডাৰৰ কেছ হ'লহেঁতেন যদি ইয়াত লেছ দেন সেইটো পাম পিছত আপোনালোকে তেতিয়া প্ৰথম এইটো দেখাইছোঁ এ গ্ৰেটাৰ দেন বি কিন্তু ইয়াত 50% হয়তো এ গ্ৰেটাৰ দেন ইকুৱেল টুহে বি তেতিয়া এইটো ভুল হ'ব ফাৰ্ষ্ট ষ্টেটমেণ্টটো কনক্লুজনটো ভুল হৈ যায় ছেকেণ্ডটো চাম এ গ্ৰেটাৰ দেন ইকুৱেল টু বি এবছলিউটলি ৰাইট এইটো আপোনালোকৰ শুদ্ধ এইটো তেতিয়া কি হ'ব বথহে লাগিছে অনলি ছেকেণ্ড কনক্লুজন ইজ ট্ৰু তেতিয়াহ'লে আপোনালোকৰ এতিয়া 2 নম্বৰটোলৈ আগবাঢ়োঁ 2 নম্বৰটো কি কৈছে এ গ্ৰেটাৰ দেন চি এ গ্ৰেটাৰ দেন ইকুৱেল টু বি কিন্তু এ গ্ৰেটাৰ দেন চি ইয়াত ইকুৱেল টু নাই এ গ্ৰেটাৰ দেন চি এইটো এবছলিউটলি ৰাইট এইটো শুদ্ধ তাৰপৰা এ গ্ৰেটাৰ দেন ইকুৱেল টু চি এ গ্ৰেটাৰ দেন ইকুৱেল টু চি আছে জানো এ গ্ৰেটাৰ দেন চিহে আছে তেতিয়াতো ভুল তেতিয়া ইয়াত কি হ'ব অনলি ছেকেণ্ড কনক্লুজন ইজ ট্ৰু ধৰিব পাৰিছেনে আপোনালোকে সুন্দৰকৈ সুন্দৰ 3 নম্বৰটো চাওক চি গ্ৰেটাৰ দেন ইকুৱেল টু ই চি গ্ৰেটাৰ দেন ইকুৱেল টু ই চি মানে ডি হয় নাই ডি গ্ৰেটাৰ দেন ইকুৱেল টু ই হ'লে চি গ্ৰেটাৰ দেন ইকুৱেল টু ই তেতিয়া এইটো শুদ্ধ হ'ব তাৰ এইটো চাওক ডি গ্ৰেটাৰ দেন ইকুৱেল টু ই এইটো শুদ্ধ হ'ব দি থোৱা আছে তেতিয়াহ'লে বথ 1 and 2 কনক্লুজন ইজ ট্ৰু ইয়াত এইটো হ'ব 4 নম্বৰটোলৈ আগবঢ়োঁ আহক
4 নম্বৰটো কি দিছে চি গ্ৰেটাৰ দেন ডি চি গ্ৰেটাৰ দেন ডি হয় জানো চি ইকুৱেল টুহে ডি এইটোতো ডাইৰেক্ট কথাই ই গ্ৰেটাৰ দেন এ হয় জানো এইটো একো ডাইৰেক্ট ৰিলেশ্যন নাই একো অৰ্থ দি থোৱা নাই তেতিয়াহ'লেতো এইটো আৰু এইকেইটাও একেই নাই মানে এইকেইটা চিম্বল এলফাবেটকেইটাও একেই নাই তেতিয়া এইটোও ভুল 2 নম্বৰটো তেতিয়া নাইডাৰ অৰ নৰ এইটো ক্ষেত্ৰত আপোনালোকৰ নাইডাৰ নৰটো আহিব এইটো মন কৰিব নাইডাৰ নৰ এইটো ক্ষেত্ৰতে আহে তাৰপৰা আহিব 5 নম্বৰ A greater than equal to E A greater than equal to E A greater than equal to A greater than equal to B B greater than C C equal to D এতিয়া বহুতে ভাবিব এইটো শুদ্ধ হৈছে সেইটোতে মই আপোনালোকৰ সেইকাৰণে ইকুৱেশ্যনটো আনিছিলোঁ ইয়াত ক্ষেত্ৰত বহুতে ভাবিব এতিয়া এইটো যে চি আৰু ডি যদি এই ক্ষেত্ৰত একেই হয় তেতিয়া চি ডি গ্ৰেটাৰ দেন ইকুৱেল টু ই হ'লে কিন্তু এটা কথা মন কৰিছে নাই এইডোখৰতে আপোনালোকৰ ইকুৱেল চিনটো ইকুৱেল হ'বলৈ হ'লে সদায় ইয়াতো ইকুৱেল থাকিব লাগিব গ্ৰেটাৰ দেনটো গুচি যাব পাৰ হয় যদি আগত গ্ৰেটাৰ দেন থাকে কিন্তু ইকুৱেল থাকি এইটো ইয়াত ইকুৱেল দিছে ইয়াত গ্ৰেটাৰ দেন দিলে ইয়াত ইকুৱেল দিলে বা ইয়াত গ্ৰেটাৰ দেন ইকুৱেলহে আছে কিন্তু এইডোখৰত গ্ৰেটাৰ দেনহে আছে ইয়াত ইকুৱেল নাই নহয় এইটো পাৰ হৈ যাবলৈ চিম্বলকেইটা বা এই ডাঙৰ হ'বলৈ এই ডাইৰেক্ট ৰিলেশ্যনটো গম নাপাওঁ এইটো ক্ষেত্ৰত আমি ইয়াত যদি ইকুৱেল চিন্তা থাকিলে বেলেগ কথা কিন্তু আমি ইয়াততো ইকুৱেল নাই তেতিয়া এনেকুৱা ক্ষেত্ৰত সদায় এইটো ভুল হ'ব সেইটো আপোনালোকে এনেকুৱা ভুল নকৰিব নেক্সট টাইম এতিয়া জি লেছ দেন ইকুৱেল টু ই জি লেছ দেন ইকুৱেল টু এইটোতো ভুলেই আৰু যিটো ডাঙৰহে দেখুৱাইছে ইয়াত সেইটো বহুত নাইডাৰ নৰ হ'ব এইটো ক্ষেত্ৰতো নাইডাৰ নৰ ফ'ল' কৰিব তাৰপৰা 6 নম্বৰটো চাওক আপোনালোকে A গ্ৰেটাৰ দেন বি 6 নম্বৰটো চাওক আপোনালোকে A গ্ৰেটাৰ দেন বি A ইকুৱেল টু বি এতিয়া সেইটো আগৰ কথাটো মনত কৰিব এতিয়া পটককৈ দেখি A গ্ৰেটাৰ দেন ডি কাটি দিলে নহ'ব একে এলফাবেট এইটো এলফাবেট এ বি এইটো এলফাবেট এ বি দিছে নাই এ বি হয় নাই A গ্ৰেটাৰ দেন বি 50% শুদ্ধ A ইকুৱেল টু বি 50% শুদ্ধ টোটেল 100% হ'ল নাই এতিয়া এইটো শুদ্ধ দিলে এইটো ভুল হ'ব এইটো ভুল হ'লে এইটো শুদ্ধ হ'ব আমি কোনটো শুদ্ধ কাৰণ একে এলফাবেট দিছে ন এইটো ক্ষেত্ৰত চাওক এইটো নহয় কেলে এইটো ক্ষেত্ৰত A গ্ৰেটাৰ দেন বি কিন্তু ইয়াত আকৌ A ইকুৱেল টু বি নহয় ইয়াত গ্ৰেটাৰ দেন ইকুৱেল টুহে দিলে লেছ দেন ইকুৱেল টু বি দিয়া এইটো আইডাৰৰ হ'লহেঁতেন আপোনালোকৰ সেই আইডাৰৰ ধুনীয়াকৈ মই গোটেই বস্তুটোৱে আপোনালোকে শিকাই থৈছোঁ আগৰ ইণ্ট্ৰডাকশ্যন পাৰ্টটোত সেইটো চালে আপোনালোকে ধুনীয়াকৈ গম পাই যাব এইটো ক্ষেত্ৰত হ'ব আইডাৰৰ ডাইৰেক্ট আহিলে আপোনালোকে বুজি নাপায় আগৰ পাৰ্টটো ইণ্ট্ৰডাকশ্যন পাৰ্টটো মানে চাই ল'লে মই ইয়াত লাষ্ট ভিডিঅ'টো লাষ্টৰ ফালে দি দিম তেতিয়া আপোনালোকে সুন্দৰকৈ কথাখিনি বুজি পাই যাব তেতিয়াহ'লে আপোনালোকে এইটো চাওক এতিয়া আপোনালোকৰ এতিয়া এইখিনিতো চাগে বহুতখিনি আপোনালোকৰ ইয়াত কনফিউজন ক্লিয়াৰ হৈ গ'ল এতিয়া আমাৰ একদম আজিৰ শেষৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 6 নম্বৰটো ষ্টেটমেণ্টে ধৰিব পাৰিছে নহয় আপোনালোকে ইয়াৰ ক্ষেত্ৰত আপোনালোকে এতিয়া চাওক এইটো দেখিলে A গ্ৰেটাৰ দেন ইকুৱেল টু বি বি গ্ৰেটাৰ দেন চি চি ইকুৱেল টু ডি ডি গ্ৰেটাৰ দেন ইকুৱেল টু ই লেছ দেন এফ গ্ৰেটাৰ দেন লেছ দেন ইকুৱেল টু জি এতিয়া ইয়াত কি দিছে A গ্ৰেটাৰ দেন ই A গ্ৰেটাৰ দেন ই A গ্ৰেটাৰ দেন ই A ইকুৱেল টু গৈ আছে এইপিনে বি গ্ৰেটাৰ দেন হৈ আছে চি ইকুৱেল টু চি আৰু ডি যেতিয়া একেই হৈ গ'ল এতিয়া ডি এতিয়া আপোনালোকে এইটো এতিয়া গ্ৰেটাৰ দেন ই এইটো হ'ব যদি ইয়াত এইটো A গ্ৰেটাৰ দেন ইকুৱেল টু ই যদি দিলেন তেতিয়া নহ'লেন কাৰণ এইডোখৰত ইকুৱেল চিন নাই কিন্তু ইয়াত আকৌ A গ্ৰেটাৰ দেন চিম্বলটো চবতে পাই গৈছে নাই আৰু চি আৰু ডিটো একেই আপোনালোকৰ তেতিয়া ডি গ্ৰেটাৰ দেন ই যেতিয়া হৈ যাব তেতিয়া এও গ্ৰেটাৰ দেন ই তেতিয়া এবছলিউটলি ৰাইট এইকেইটা বস্তুৱে আপোনালোকে ইণ্ট্ৰডাকশ্যনটো চাই এইখিনি শিকিলে আপোনালোকে কমপ্লিটলি আপোনালোকৰ গোটেই আইডিয়াটো আহি যাব আপোনালোকৰ ইয়াত যদি থাকিলেহেঁতেন বি গ্ৰেটাৰ দেন ইকুৱেল টু চি তেতিয়া হ'লহেঁতেন A গ্ৰেটাৰ দেন ইটো তেতিয়াও শুদ্ধ হ'লহেঁতেন তেতিয়া A গ্ৰেটাৰ দেন ইকুৱেল টু আগৰ ক্ষেত্ৰত আগৰ যিটো কৰিছিলোঁ আমি আগৰ ক্ষেত্ৰত আপোনাৰ সেইটো তেতিয়া শুদ্ধ হ'লহেঁতেন যদি মানে সেইটো থাকিলেহেঁতেন ইয়াত যদি থাকিলেহেঁতেন গ্ৰেটাৰ দেন ইকুৱেল টু কিন্তু ইয়াত গ্ৰেটাৰ দেন চবতে ফ'ল' কৰি গৈ আছে সেইকাৰণে A ইকুৱেল টু ই হৈ জানো সেইটো একেবাৰে সম্ভৱেই নহয় সেইটো ভুলেই এতিয়া আপোনালোকৰ 2 নম্বৰ চাওঁ জি গ্ৰেটাৰ দেন এফ ইয়াতো এটা মন কৰিব জি গ্ৰেটাৰ দেন এফ ঠিকে আছে জিটো ডাঙৰ এফটো সৰু তাৰপৰা কি কৈছে এফ ইকুৱেল টু জি তেতিয়াহ'লে আগৰটো নিচিনা এইটো 50% শুদ্ধ হৈছে আৰু একে এলফাবেট দিছে আগৰটো নহয় আকৌ একে এলফাবেট দিলেও আগৰটো আকৌ আপোনালোকৰ ডাইৰেক্ট কনক্লুজনটো শুদ্ধ দেখুৱাইছে নহয় এইটো 100% শুদ্ধ আৰু এইটোতো
ভুলেই, এইটো 100% শুদ্ধ আপোনালোকৰ। তাৰপৰা এফ ইকুৱেল টু জি, এফ ইকুৱেল টু জি তাৰমানে টোটেলি কি বুজা লাগে আপোনালোকৰ ইয়াত, মানে জি গ্ৰেটাৰ দেন ইকুৱেল টু এফ, জি গ্ৰেটাৰ দেন ইকুৱেল টু এফ শুদ্ধ হৈ গ'ল। তেতিয়া এইটো ক্ষেত্ৰত কি হ'ব, 50-50% যেতিয়া শুদ্ধ হৈছে, এইটো ক্ষেত্ৰত আইডাৰৰ হ'ব। কাৰণ এইটো শুদ্ধ দিলে এইটো ভুল হ'ব, এইটো ভুল হ'লে এইটো শুদ্ধ হ'ব। তেতিয়া আমি ক'ব নোৱাৰোঁ মানে এইটো ক্ষেত্ৰত আপোনালোকৰ আইডাৰৰ কেছটো ফ'ল' কৰিব। তাত 3 নম্বৰটো আপোনালোক আহিছে যে ডি গ্ৰেটাৰ দেন এফ, ডি গ্ৰেটাৰ দেন এফ হয় জানো, এইটোতো ভুলেই আৰু ডি লেছ দেন এফ, ডি লেছ দেন, একো ডাইৰেক্ট ৰিলেশ্যন নাপায়, এইটো ভুলেই, এইটো নাই ডাইৰেক্ট, এইটো নাই ডাইৰেক্ট। তাত ডি গ্ৰেটাৰ দেন ইকুৱেল টু এফ, ডি গ্ৰেটাৰ দেন ইকুৱেল টু ডি গ্ৰেটাৰ দেন, এইটোতো ভুলেই আৰু বোলে একোৱেই নাই। ডি গ্ৰেটাৰ দেন ইকুৱেল টু এফ একো আপোনালোকে চালেও গম পাব, কোনো অৰ্থই নাই এইটো। তাত ডি গ্ৰেটাৰ দেন এফ, ডি গ্ৰেটাৰ দেন ইয়াকো ডাইৰেক্ট ৰিলেশ্যন আমি একো গম পোৱা নাই। ইয়াত যদি থাকিলেহেঁতেন লেছ দেন চিম্বল থাকিলেহেঁতেন, তেতিয়া আপোনালোকৰ এইটো আইডাৰৰ হ'লহেঁতেন। এতিয়াতো ইয়াত কোনো ৰিলেশ্যনেই নাপাওঁ, এইটো ক্ষেত্ৰত আইডাৰ নোৱাৰোঁ আপোনালোকৰ। তাৰ পৰা 5 নম্বৰটোলৈ আগবাঢ়োঁ, ডি গ্ৰেটাৰ দেন ইকুৱেল টু এফ, আৰু 2 নম্বৰত দিছে আপোনালোকৰ ডি লেছ দেন ইকুৱেল টু এফ। ইয়াৰ কোনো ডাইৰেক্ট নাই, ইয়াত যদি লেছ দেন থাকি যদি এই ইকুৱেলডাল নিদিলেহেঁতেন ন, যেনেকৈ আপোনালোকৰ গ্ৰেটাৰ দেন ইকুৱেল লেছ দেন 3ডাল চিম্বল আইডাৰ হৈ যায়, ইয়াতো হৈ গ'লহেঁতেন। ইয়াত যদি লেছ দেনডাল থাকিলেহেঁতেন, যদি ইকুৱেল নাথাকিলে, কিন্তু 2টা আছে নহয়, এতিয়া 2টা ভুল হৈ যাব ইয়াত, এইটো আইডাৰ নহ'ল। তাৰ পৰা ডি গ্ৰেটাৰ দেন এফ, ডি গ্ৰেটাৰ দেন এফ ধৰিছোঁ বাৰু, ডি এইটো ইয়াত আহি গ'ল, ডি লেছ দেন ইকুৱেল টু এফ। এতিয়া দেখিছে নাই, ইয়াত 3ডাল চিম্বল আহিলে, এইডালো আহিলে, এইটো ইকুৱেল টু আহিলে, লেছ দেন আহিলে, তেনে ক্ষেত্ৰত এই আমি ক'ব নোৱাৰোঁ ন, কাৰণ কেলৈ বস্তুটো যদি ডি আমি ইয়াত ডাইৰেক্ট ডি আৰু এফৰ মাজত ডাইৰেক্ট ৰিলেশ্যন গম নাপাওঁ, কিন্তু এই 3টাৰ ভিতৰতো কিবাটো হ'বতো, গ্ৰেটাৰ দেন হ'ব পাৰে বা লেছ দেন হ'ব পাৰে, লেছ দেন ইকুৱেল হ'ব পাৰে, এইকেইটাৰ ভিতৰতো হ'ব। সেনেকুৱা কেছত আমি সদায় আইডাৰৰ ইউজ কৰোঁ, কাৰণ এইটো 50%, এইটো কোনটো ক'ব নোৱাৰোঁ নহয় আইডাৰৰ, সেইটো কাৰণে ইউজ কৰোঁ। 3টা চিম্বল মুঠতে এটাই মনত ৰাখিব, 3টা চিম্বল যেতিয়া একে এলফাবেটত আহি যাব, 3টা চিম্বল, তেতিয়া সেইটো আইডাৰৰ হ'ব। তাত ডি গ্ৰেটাৰ দেন ইকুৱেল টু জি, এতিয়া ডি আৰু জি একে চিম্বল আহি গ'ল, ডাইৰেক্ট ৰিলেশ্যন গম নাপাওঁ, 3টা চিম্বল আহি গ'ল, এইটো 3টা চিম্বল আহি গ'ল, এইটো ক্ষেত্ৰতো আইডাৰৰ হৈ যাব। আশা কৰিছোঁ চাগে আপোনালোকে আজি বস্তুখিনি অলপ হ'লেও বুজি পাইছে। আপোনালোকে যদি বুজি পোৱা নাই, তেতিয়া আগৰ ইণ্ট্ৰডাকশ্যন পাৰ্টটো চালে, তেতিয়া সুন্দৰকৈ আপোনালোকে কথাখিনি বুজি পাই যাব। তেতিয়া আগৰ ইণ্ট্ৰডাকশ্যনটো কৰি পিনি এইখিনি যদি কৰে, আপোনালোকে একদম সহজতে বুজি পাবই পাব আপোনালোকে। তেতিয়াহ'লে কাইলৈ নেক্সট ভিডিঅ'ত আকৌ নতুন এটা ইনইকুৱেলিটি পাম। গোটেইখিনি আপোনালোকক পঢ়াই কমপ্লিট কৰাৰ পিছতহে মই বেলেগ এটা চেপ্টাৰ পঢ়াম, বেলেগ ধৰণৰ ইনইকুৱেলিটি আপোনালোকৰ কোড এণ্ড ইনকুৱেলিটি কুৱেশ্যন লৈ আপোনালোকক উপস্থিত হ'মহি। আজি ভিডিঅ' এটা সমাপ্ত কৰিলোঁ। ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব পাৰিব।